এয়া ট্ৰেক্টৰত গৈ আছোঁ বৰ্তমান আমি। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলো ভালে আছে চাগে নিশ্চয়, ময়ো ভালে আছোঁ। যোৱা ভিডিঅ'টোত আমি মাদৈ বিচাৰি আছিলোঁ অলপ, মাদৈ ঘৰ চাউনিৰ কাৰণে। ফাইনেলি পাই গৈছিলোঁ তাত মাদৈ, কিন্তু আমি কাটিব নোৱাৰিলোঁ সেইদিনা। তো আজি আকৌ আহিছোঁ, আজি মানুহ অলপ লৈ আহিছোঁ দুজনমান, আৰু আমি লগত আহিছোঁ। তো মাদৈ কাটিম আৰু আপোনালোকক দেখাম, লগত খানাও হ'ব এটা, টিপ টপ এটা খানাও কৰিম, কাৰণ দিনটোৰ কাৰণে ওলাই আহিছোঁ যিহেতু। ইয়াৰ পৰা মানে ঘৰলৈ বহুত দূৰ, আকৌ আমি ঘৰত গৈ ভাত খাই আকৌ অহালৈ মানে টাইমটো মেনেজ কৰিব নোৱাৰিম, সেইকাৰণে। দেখিবলৈ পাইছে আমি মাদৈবিলাক ইতিমধ্যে কটাৰ ব্যৱস্থা কৰি আছোঁ, আৰু আজি কাটিছোঁ। মানুহ দুজনমানো আমি লগাইছোঁ, আৰু লগত আমিও অলপ হেল্প কৰি দিছোঁ। এইবিলাক কাটি আছে, কটাই দেখিবলৈ পাইছে, মানুহ লগাই দিছোঁ, কাটি আছে। বৰ্তমান সোৱণশিৰি নৈ আকৌ আহিলোঁ, পানী অলপ নিবলৈ আহিছোঁ। সেয়া বটল লৈ গৈছে, নুজুৰিলে পানী। দুটা বটল আনিছিলোঁ, দুটা বটল, এটা বটল শেষ, আৰু এতিয়া খাবৰ কাৰণে পানী লাগিব, যিহেতু পানী ল'বলৈ গৈ আছোঁ। এতিয়া আকৌ বহুত দূৰ যাব লাগিব, খোজকাঢ়ি আহি আছোঁ, কাম লাগি আছে। আৰু বিশেষকৈ জুই জ্বলাবলৈ কাৰণে মেচটো পাহৰি আহিলোঁ, গতিকে মেচটো ল'বলৈ আমি গৈ আছোঁ। অকণমান ভাত বনাই আছোঁ, খানা, আৰু প্ৰায় ভাত চব্জিটো হৈ গ'ল, এতিয়া ভাতটো বনাই আছোঁ। বাকী ভাত ৰেডি হ'বলৈ হৈ আছে, অকণমান আছে, উতলি আছে, আৰু বেছি সময় নাই, আৰু খাবলৈ হৈ যাব। ভোক লাগিছে আৰু প্ৰায়। এফালে কাটি গৈছে, তাৰপাছতে আমি আনি এটা ঠাইত গোটাইছোঁ, যাতে এফালৰ পৰা ট্ৰেক্টৰখন আহি মেলি সামগ্ৰীখিনি নিব পাৰে। এয়া প্ৰায় মাদৈ বহুতখিনি আমি কাটিলোঁ, দেখিবলৈ পাইছে। এতিয়া ষ্টক কৰিছোঁ, ইয়াত আছে অলপ, আৰু সৌফালে আছে। পুৰা হুৰা হুৰা পুৰা। তুমি কি বুটলিছা? কি বগৰী? বাপৰে বাপ, এইটো চাব। এতিয়া বগৰীটো আমি হিলাই দিম, পুৰা জৰকৈ বৰষুণ পৰা দি পৰিব বগৰীটো, আপোনালোকে চাব দেই। এয়া চাওক, বৰষুণ পৰা দি পৰিছে বগৰী। এতিয়া বুটলাৰহে আপোনাৰ জোৰ আৰু। কি ধুনীয়া ধুনীয়া বগৰী, আপেল বগৰী। এয়া চাওক বগৰী, চাওক আপোনালোকে, এয়া দেখিলেই লোভ লাগি যায়। চাওকচোন বাৰু, এয়া চাওকচোন বগৰী, কিমান বগৰী পাইছোঁ আমি। এইবোৰ চাওক, বাপৰে বাপ, কিমান খাব আপোনালোকে বগৰী? হা, এই চাওকচোন কিমান বুটলিছে এইবিলাক। আৰে বঢ়িয়া। এইয়া এনেকৈ জোকাৰিব লাগে আৰু বগৰী, একদম বগৰী, বৰষুণ, বৰষুণ, শিল বৰষুণ নহয় এইটো। এয়া বঢ়িয়া, এতিয়া বগৰী, এতিয়া খাব লাগে ধুনীয়াকৈ, খুব সুন্দৰ। এয়া ট্ৰেক্টৰত গৈ আছোঁ বৰ্তমান আমি। এক ট্ৰেক্টৰ সম্পূৰ্ণ হৈ গ'ল মাদৈ, আৰু বৰ্তমান ঘৰলৈ লৈ গৈ আছোঁ। সেয়া আজি কাম ইমানেই। আজি মাদৈ কটাৰ আজি আপোনালোকক দেখালোঁ। বাকী নেক্সট চাৱনি কৰিব লাগিব। কাইলৈ আমি চাৱনি কৰিম বুলি ভাবিছোঁ। কাইলৈ আমি চাৱনি কৰিম, চাৱনি কৰাৰ পাছত আমি আপোনালোকক দৃশ্যবিলাক দেখাম, কেনেকৈ চাৱনি কৰিব লাগিব মাদৈটো দিলে ছালত কি কেনেকুৱা ধৰণৰ সুফল পাম বা নাপাম আপোনালোকে জনাব।
বস্তুটো ভাল নে বেয়া। তো সেইটোৱে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ, বাই বাই।